নিয়তিয়ে সেইটো সম্পূৰ্ণ হ'বলৈ নিদিলে জুবিন দাও আছিল ৰাভাদেৱৰ নিচিনা এটা সাহসী যুঁজাৰু আৰু সৃষ্টিশীল সত্তা নমস্কাৰ মই দীপাংকৰ ৰয় আজি 20 জুন আজি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু বাৰ্ষিকী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱ এই ব্যক্তিগৰাকী কিয় বিশেষ তেখেতৰ প্ৰতি মোৰ ইমান শ্ৰদ্ধা কিয় তেখেতৰ জীৱনীয়ে মোৰ লগতে মোৰ নিচিনা হেজাৰ হেজাৰ যুৱকক অনুপ্ৰাণিত কৰে কিয় বিষ্ণুপ্ৰসাদ ৰাভাদেৱ তেখেত এগৰাকী সাহিত্যিক অভিনেতা স্বাধীনতা সংগ্ৰামী সমাজ সংস্কাৰক নাট্যকাৰ লগতে কেৱল এগৰাকী শিল্পী নাছিল তেখেত আছিল এগৰাকী সত্তা যি সত্তাই এখন সমাজলৈ কল্পনাতীত পৰিৱৰ্তন লৈ আনিছিল আমি সঘনাই বহু ক্ষেত্ৰত অভিযোগ কৰোঁ আমাৰ এইটো সুবিধা নাই এইটো সমল নাই এইটো সংসাধন নাই আসলতে এইবোৰ অভিযোগ নহয় এইবোৰ একোটা অজুহাত আমি কামটো নকৰাৰ কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে যিটো আৰ্থিক অৱস্থাৰ পৰা উঠি আহিছে সেইটো হয়তো আপুনি বা মই কেতিয়াও ৰিলেট কৰিব নোৱাৰে তেখেতৰ জীৱনী খুচৰি চালে আপোনালোকে নিশ্চয় জানিব তেখেতৰ আৰ্থিক অৱস্থা কিমান অসুচল আছিল তথাপি তেখেতে সেইটো কেতিয়াও অজুহাত বনাই লোৱা নাছিল আমি সকলোৱে জানো তেখেতৰ স্বাধীনতা সংগ্ৰামত থকা অৱদানৰ কাৰণে তেখেতে ঠায়ে ঠায়ে পলাই ফুৰিব লগা হৈছিল কিন্তু আপোনালোকে জানেনে তেখেতৰ ব্যক্তিগত জীৱনৰ কোনো সুগম পথ নাছিল তেখেতৰ যিটো সাংসাৰিক জীৱন আছিল সেইটো কোনো ধৰণৰ সংগ্ৰামতকৈ কোনো গুণে কম নাছিল তেখেতৰ প্ৰেমক লৈ তেখেতৰ মনৰ যিটো সুখ সেইটো তেখেতে প্ৰকাশ কৰিছে তেখেতৰ কালজয়ী গীত পৰজনমৰ শুভ লগনত গীতটি পৰজনমৰ শুভ লগনত যদিহে আমাৰ হৈ দেখা পুৰাবানে প্ৰিয়ে এই জীৱনৰ মোৰ হিয়াৰ অপূৰ্ণ আশা তেখেত বৰ্তমান সমাজৰ উঠি অহা প্ৰতিগৰাকী যুৱ প্ৰজন্মৰ আদৰ্শ হোৱা উচিত তেখেতৰ জীৱনীয়ে কৈ যায় যুঁজি যুঁজি হাৰ নমনা এক অটুট স্পৃহাৰ কথা আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ জুবিন দায়েও তেখেতক খুব ভাল পাইছিল জুবিন দাৰ জীৱনতো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ প্ৰভাৱ আমি খুব সুন্দৰকৈ দেখা পাওঁ জুবিন দাও আছিল ৰাভাদেৱৰ নিচিনা এটা সাহসী যুঁজাৰু আৰু সৃষ্টিশীল সত্তা জুবিন দায়ে ৰাভাদেৱৰ জীৱনী আৰু তেখেতৰ সৃষ্টিৰাজিৰ ওপৰত যথেষ্টখিনি কাম কৰোঁ বুলি ভাবিছিলে যদিও নিয়তিয়ে সেইটো সম্পূৰ্ণ হ'বলৈ নিদিলে কিন্তু ৰাভাদেৱৰ সৃষ্টিৰাজি ৰাভাদেৱৰ সত্তা আৰু ৰাভাদেৱৰ আদৰ্শক আগবঢ়াই নিয়াটো আমাৰ প্ৰতিগৰাকী নৱপ্ৰজন্মৰে একোটা দায়িত্ব ৰাভাদেৱৰ নিচিনা ব্যক্তিত্ব কোনোবা শতিকাতে কোনোবা এজন জন্ম লয় গতিকে অসমবাসী হিচাপে আমি গৌৰৱান্বিত যে তেখেতৰ নিচিনা এগৰাকী ব্যক্তিত্ব অসমত জন্ম লৈছে আমি সেই ব্যক্তিত্বক জীয়াই ৰাখিব লাগিব আমি সেই সৃষ্টিৰাজিক জীয়াই ৰাখিব লাগিব আমি সেই সত্তাক আগুৱাই লৈ যাব লাগিব বিষ্ণুপ্ৰসাদ ৰাভাদেৱ এগৰাকী জীয়া কিংবদন্তি আৰু এই কিংবদন্তিক অনন্তকাললৈ জীয়াই ৰখাটো আমাৰ কৰ্তব্য আৰু দায়িত্ব গতিকে তেখেতৰ মৃত্যু তিথিত তেখেতক আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ বিষয়ে কৰা এই আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে আৰু এই কথাখিনি খুব মনোযোগেৰে শুনাৰ বাবে আপোনাক অশেষ অশেষ ধন্যবাদ আজিলৈ আহিছোঁ ধন্যবাদ